নিশা লখিমপুৰৰ কেন্দ্ৰীয় ৰঙালী বিহু উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত দৰ্শকৰ চূড়ান্ত অসভ্যালিয়ে সীমা চেৰাই যোৱাত সচেতন মহলৰ চকু কপালত তুলিছে। লখিমপুৰবাসীৰ মান অপমানক কুঠাৰাঘাত কৰি এচাম নীলাভ দৰ্শকে জুবিনৰ গীতৰ তালত মদৰ ৰাগীত মতলীয়া হৈ অসভ্য আচৰণ কৰিবলৈ ধৰে। নিশা 1 বজাত আৰম্ভ কৰা জুবিনৰ সংগীতৰ অনুষ্ঠানৰ মাজতে এচাম পশুৰূপী যুৱকে বেৰিকেড ভাঙি মঞ্চত প্ৰৱেশ কৰি উন্মাদ নৃত্য আৰম্ভ কৰে আৰু এচাম